নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আশা কৰোঁ ভগৱানৰ কৃপাত আপোনালোক সকলোৱে কুশলে আছে। পোনপ্ৰথমে আপোনালোকক মই ইউটিউব চেনেল পংকজ ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। মই আজি মোৰ বন্ধু প্ৰিয়ানৰ সৈতে গৈ আছোঁ খ্ৰীষ্টানবস্তিলৈ এখনি পাৰ্লাৰ উদ্বোধনী অনুষ্ঠানলৈ। আহকচোন মুহূৰ্তবোৰ আপোনালোকেও উপভোগ কৰক। বন্ধুসকল, এতিয়া আমি আহি পালোহি NEF ল' কলেজ। এই যে সোঁফালে দেখিছে এইখন হৈছে NEF ল' কলেজ। চাওকচোন, এইখন খ্ৰীষ্টানবস্তিত আছে আৰু এইটো হৈছে GMCHৰ বেক চাইডৰ ৰাস্তাটো। আহকচোন, আহি এঠাইত ৰখিলোঁ বন্ধুসকল, আৰু এয়া মই মোৰ বন্ধু বিবেকলৈ ফোন লগালোঁ, কিন্তু ফোনটো তেওঁ ৰিচিভ কৰা নাই। চাওকচোন আগলৈ ৰিচিভ কৰে নে নকৰে। ৰিচিভে কৰা নাই ভাই, ৰিচিভটো কৰ। মাতি পেলাই দেখোন আমাক ৰিচিভে কৰা নাই। হা শুনা পাইছোঁ, মানুহ মাতি পেলাই দেখোন ফোনটো ৰিচিভ নকৰে বিবেকে। আমি এই ৰাস্তাতে NEF ল' কলেজৰ এইখিনি ফ্ৰণ্টতে আছোঁ আমি। কোনখিনি তোমালোকৰ পাৰ্লাৰখন? পাব নালাগে। তেৰি আমি অকণমান আমি 100 মিটাৰমান আহিলোঁ। ঠিক আছে মই গৈ আছোঁ। হা অলপ বন্ধুসকল, এয়া আমি আহি আমাৰ গন্তব্যস্থান পাই গ'লোহি। এয়া হৈছে ইউনিছেক্স চেলুন এণ্ড মেকআপ ষ্টুডিঅ', যাৰ নাম হৈছে D23। অৰ্থাৎ আপোনালোকে যদি গণেশগুৰিৰ ফালৰ পৰা আহে তেন্তে আপোনালোকে NEF ল' কলেজ পাবগৈ নালাগে। ঠিক সোঁফালে এই পাৰ্লাৰখন আছে। চাওকচোন বাহিৰৰ পৰা কি ধুনীয়াকৈ সজাইছে পাৰ্লাৰখন। আজি অপেনিং চেৰিমনি হয়। বন্ধুসকল, এয়া হৈছে পাৰ্লাৰখনৰ ভিতৰ চৰাৰ পৰিৱেশটো। চাওকচোন কি সুন্দৰকৈ সজাইছে। পিংকি যোৱা না কি? অলপ টাইম থাকা, ভালকৈ যাবা। থাকাচোন অলপ টাইম, থাকলি ভাল লাগিব আমাৰো। থাকা অলপ টাইম। এই কেনে আপি আমাৰ মালিকনী বাইদেউ কৈ দিয়া পাৰ্লাৰৰ কথাটো। তামাম ভাল লাগিছে। আপোনালোকে আহিব গাইজ, ইয়াতে এড্ৰেছটো মই কৈ দিম। NEF ল' কলেজ নাপাওঁতে দিছপুৰ কলেজৰ ফালৰ পৰা যদি আহে আপোনালোকে। নামটো কৈ দিয়া। নামটো আপুনিয়ে কওক। D23। D means দিবাস্মিতা, 23 মোৰ ডেট অফ বাৰ্থ। অ'কে আৰু বহুত ভাল টিচাৰ্ছ আছে, বহুত ভাল স্ক'প, মানে আপোনালোকে এডভান্টেজ পাব ইয়াতে। মানে যিখিনি সুবিধা দিয়া হয় আচলতে আপোনালোকে আহিলে গম পাব, নহয় জানো? গতিকে আহক আপোনালোকে ন, আৰু ইয়াৰ মজা লওক। ঠিক আছে, বাই। একো দিয়াই নাই, মাতি চাই বঢ়িয়া। থেংক ইউ দেই। এই তুমি তই চুলি কাটি নলাগিয়া আইসা যাতে দীঘল হৈছে কাটি নলাগিয়া আইসা যাতে, হয় না? যাত্ৰাটো কৰ, হয় না? আমি সিনকে উৎসাহ দিব লাগিব ভাই। আমি ক্লাইণ্টো হওঁ দেচোন আজি। বাইদেউ কি ইয়াতে আহিছে যে কেনেকুৱা পাইছে জনাওকচোন। হাই দিয়ক প্ৰথমতে, আমাৰ বন্ধুসকলে চাই আছে। খুব ধুনীয়া লাগিছে, আপোনালোকে আহিব D23। অ'কে, আৰু এনেই কামবিলাক ভালে ন? আজি ষ্টাৰ্ট হৈছে, আজি অপেনিং হয়, খুব ভাল লাগিব ন? নিশ্চয়, আমিতো আহিব লাগিব চিনাকিবিলাক। আৰু আমি ডেছক্ৰিপশ্যনত নাম্বাৰটো দি দিম, ইয়াৰে গোটেই কণ্টেক্টটো দি দিম ডিটেইলছত। আপোনালোকে আহিব, ধুনীয়াকৈ এড্ৰেছটো দি দিম। অ'কে, তুমি কোৱা মোৰ লগত হ'ব। বন্ধুসকল, এওঁলোকৰ হেয়াৰ ড্ৰেছাৰজন খুবেই এক্সপাৰ্ট। চাওকচোন কি ধুনীয়াকৈ কামবোৰ কৰিছে। মই তেওঁৰ কাম দেখি সঁচাকৈ আপ্লুত হৈ পৰিলোঁ।
আপোনালোকে আহক এনেকুৱা ছাৰ্ভিচ লওক মোৰ বন্ধু প্ৰিয়ানৰ ষ্টাইলিছ চেঞ্জ কৰি দিলে বঢ়িয়া থৌকা হৈ গ'লে থৌকা পা হৈ গ'ল নমস্কাৰ এয়া আমাৰ বিবেক ডেকা নমস্কাৰ আমাৰ মেইন মালিকৰ লগত কথাই পতা নাই গতিকে ৰেটবিলাকতো আপোনাৰ মনত আছে মানে না নিৰ্ধাৰণ কৰিছেনে মেনু আছে আছে ন মানে জেন্টছৰ হেয়াৰ কাট ছেভিং কিমান পৰে জেন্টছৰ এনে ছিংগল যদি হেয়াৰ কাট কৰে তেতিয়াহ'লে আমি 199 কৰিছোঁ বঢ়িয়া আৰু চেমিজ কৰিলে আপোনাৰ 99 আৰু যদি কোনোবা একেলগে দুইটা কৰে কম্বো হিচাপে কোনোবা চুলিয়ে কাটিলে দাঢ়িও কাটিলে তেতিয়াহ'লে সেইটো 250 হ'ব আৰু চেম্পুটো আপোনাৰ কি থাকিব বিফৰ এণ্ড আফটাৰ আচ্ছা আচ্ছা কমফৰ্টেবল ফিল কৰিব কাষ্টমাৰে ইয়াত AC আছে তাৰপিছত আপোনাৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে আপোনাৰ TV পাব ৱাইফাইটো ফ্ৰী পাব যিমান সময় থাকে আপুনি বৰিং হ'ব নালাগে সেইখিনি ফেচিলিটিছ আমি কাষ্টমাৰ বঢ়িয়া 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 নাপয় বঢ়িয়া পালেও ঘূৰে যোৱা বাইদেউ নমস্কাৰ নামটো আপোনাৰ আপুনি ক্লাইণ্ট আজি মানে ক্লাইণ্ট হিচাপেও আহিছে আৰু লগতে চিনাকিও মই ক্লাইণ্ট হিচাপে আহিছোঁ বিবেক মোৰ ভাল বন্ধু আমি একেলগে কাম কৰিছোঁ তাৰ প্ৰতি মোৰ খুব মানে শুভেচ্ছা আছে তো মই এপ্ৰিচিয়েট কৰিছোঁ সি এটা নতুন ব্যৱসায় আমাৰ ফ্ৰেণ্ডসকলকো কওক আপুনি আহ্বান জনাওক আহিবলৈ ইয়াত ভাল ভাল সুবিধা আছে সকলোকে মই জনাইছোঁ বিবেকক এনকাৰেজ কৰিবৰ কাৰণে আহক ইয়াত খুব ধুনীয়া সুবিধা আছে আহক এবাৰ তাৰ ছাৰ্ভিচটো লৈ চাওক থেংক ইউ থেংক ইউ ছ' মাছ মাজে মাজে এনেকৈ দুই এটা ফটো উঠা হ'ল খুব ভাল লাগিল দেই পৰিৱেশটো আপোনালোকৰ কেনে লাগিল জনাব বন্ধুসকল অডিঅ' কোৱালিটিটো খুবেই বেয়া আছিল সেয়েহে বন্ধু বিবেক আৰু মোৰ মাজৰ কথাখিনি আপোনালোকক শুনাব নোৱাৰিলোঁ তাৰ বাবে মই দুখিত শেষত পাৰ্লাৰখনৰ উত্তৰোত্তৰ কামনা কৰি মই বন্ধু বিবেকৰ পৰা বিদায় মাগিলোঁ আৰু আপোনালোকক পুনৰবাৰ নমস্কাৰ জনালোঁ আৰু মোৰ এই সৰু ভ্লগটিৰ সামৰণি মাৰিলোঁ ভালে কুশলে থাকক ধন্যবাদ